Welcome to my another blog. আজি আমি বেলেগ এটা ঠাইত যাব ওলাইছোঁ। ঠাইডোখৰ অতিকৈ চিনাকি, আমাৰ লোকেল ঠাই হয়, লখিমপুৰ পুখুৰী। তাতে তাৰমানে আমি গোটেই বন্ধুবিলাকে লগ হৈ পেলাই এটা তাৰমানে বনভোজৰ এটা আয়োজন কৰিছোঁ। আছে মোৰ লগত আমি 6জনমান যাম। গতিকে চাই থকা ভিডিঅ'টো সম্পূৰ্ণ লৈ কি দেখাব পাৰোঁ। আমি বনভোজৰ লগত আমি কি কৰি মানে স্পেচিয়েল কি আছে সেইটো আমি দেখাম। আপোনালোকে চাওক সম্পূৰ্ণ স্পেচিয়েল একচুৱেলি বেলেগ বিশেষ দেখাম আৰু আপোনালোকক খাই থাকক। আমাৰ আজি এই খানাৰ লগত বিশেষ আকৰ্ষণ আছে তেজাল হাঁহ দুটাকৈ হাঁহ আনিছোঁ। এটা আনিছোঁ মতা আৰু এটা আনিছোঁ মাইকী হাঁহ। মাইকী মতা তাৰমানে একে মাটি মতা। গতিকে দুটা হাঁহ আনিছোঁ আৰু গাহৰি আছে, গাহৰি খোৱা বন্ধু আছে বাৰু। মই গাহৰি নাখাওঁ, গাহৰি খোৱা পাতিছোঁ আজি মোটামুটি 10 বছৰমান হৈ গ'ল। তাৰপিছত এয়া আমাৰ বাকী বাকীবিলাক আছে, এইবিলাক বন্ধু তেজাল হাঁহ খাম। আৰু এইটো বাহিৰত ওলাই গৈছে, মুতিব গৈছিল, আহিছে এতিয়া। আৰু এটা দিছে দোকানত কিবা আনিবৰ কাৰণে, আমি ৰখি আছোঁ। এতিয়া আমি আহিছোঁ এতিয়া এইখিনি ঠাই মগাঁৱৰ পৰা আমি চিধা যাম আৰু 6 কিলোমিটাৰমান ৰাস্তা আছে। তাতে যাই আমি দেখাম কি দেখাব পাৰোঁ। ফাৰ্ষ্ট অফ অল হাঁহটো যাই পেলাই গৰম পানী শুকাম, মই পেলাই মাৰিম, দেখাই থাকক। আমি দেখাই থাকিম কি দেখাব পাৰোঁ, চাই থাকক। তেজাল হাঁহ দুটা আনিছোঁ, এটা আমাৰ ছাৰে মাৰি আছে বৰ্তমান। তাৰপিছত এইটো এতিয়া এইফালে পানী গৰম কৰিবৰ কাৰণে ইয়াত ধ্ৰুৱ ছাৰে দি আছে জুই। তাৰপিছত এইফালে পানী গৰম হোৱা মানে এইফালে শাক এটা মাৰা হ'ল। তাৰপিছত এইফালে আৰু এইবিলাক আমাৰ ঠাই লখিমপুৰ পুখুৰীত আহিছোঁ আমি। এইটো লখিমপুৰ পুখুৰী, পৰিৱেশটো বহুত ধুনীয়া হয়। এইফালে ছাইডৰ ফালেও ধুনীয়া গছ গছনিৰে ভৰা, মানে ধুনীয়া ছাঁ থকা জেগা তাৰমানে। এইফালে ধুনীয়া আছে গছ গছনি। আমি ইয়াতে আহিলোঁ, গছ গছনিৰ তলতে আমি মানে খানাটো মানে কৰিম বুলি ভাবিলোঁ। আজি আমি 6জন আহিছোঁ। চাই থাকক, আমি দেখাই থাকিব পাৰিম, কি দেখাওঁ কি নেদেখাওঁ আপোনালোকে চাই থাককচোন। আমি কেনেকৈ হাঁহ মাংস বনাওঁ, কেনেকৈ গাহৰি মাংস বনাওঁ, আপোনালোকক মই অলপকৈ দেখাব চেষ্টা কৰিম। ভিডিঅ'টো সম্পূৰ্ণ কৰি চাই থাকিব দেই। এয়া হাঁহ মাংসৰ লগত এয়া কোমোৰা লৈ আনিছোঁ ঘৰৰ পৰা, বগা কোমোৰা। তাৰপিছত এয়া আলু কাটি আছে, এয়া আমাৰ ছাৰে কাটি আছে আলু, আমাৰ কৌশিক ছাৰে কাটি আছে কোমোৰা। আৰু ধ্ৰুৱ আৰু এটা চুকা বনাইছে, তাৰমানে সোনকালে হ'ব লাগেতো, আমাৰ আহি পোৱা দেৰি হ'ল, মোটামুটি 2 বাজে এতিয়া। গতিকে 2টা চুকা খুন্দি হ'লে সোনকালে দি পেলাই সেইটো চুকাত গাহৰি বনাম, সেইটো চুকাত আমি হাঁহ বনাম। হাঁহটো ময়ে বনাম বাৰু। তাৰমানে হাতেদি চাউল লাৰি দি আছে আৰু এতিয়া হাঁহৰ মাংসৰ লগত কোমোৰা আৰু আলু দিয়া হ'ল। তাৰপিছত এতিয়া বনাই আছে, আমাৰ ছাৰে বনাই আছে বৰ্তমান। কেনে অনুভৱ বনাই থকাৰ কাৰণে? ইফালে গৰমৰ কাৰণে মানে ঘাম বৈ যোৱাটো দূৰৰ কথা, কিন্তু মাংসত ঘাম পানী নপৰিলেই হ'ল। গতিকে তুমি হালধি অলপ দিবা, কালাৰটো বেছিকৈ অহা নাই বাৰু। বনাই থকা হৈছেতো, কিন্তু সম্পূৰ্ণকৈ বনোৱা হ'লে মানে আপোনালোকক দেখাম বাৰু। চাই থাকক, হালধি মাত্ৰ দিলোঁ। হাঁহ মাংস কেনেকৈ বনাই আপোনালোকক দেখাই আছোঁ বাৰু। কোমোৰা দিলোঁ, আলু দিলোঁ, তাৰপিছত প্ৰথমতে হাঁহ মাংসখিনি ফ্ৰাই কৰি ল'লোঁ। এতিয়া বৰ্তমান দি আছোঁ আমি নৰসিংহৰ পাত।
নৰসিংহৰ পাতটো দিলে সোৱাদটো তাৰমানে বেলেগ হৈ যায়, ধুনীয়া এটা সোৱাদ হৈ যায়। গতিকে তেজপাত দিলোঁ, মছলা দিলোঁ, গতিকে চাই থাকক। আৰু হ'বলৈ বাকী আছে বাৰু, এতিয়া বৰ্তমান 50% হৈছে আৰু বাকী 50% হ'ব বাকী আছে। তেজাল হাঁহ বঢ়িয়াকৈ লাৰি আছে, লৰাই আছে। একচুৱেলি খৰিত বনালে হাঁহ মাংসখিনি বহুত সোৱাদ হয়, গেছত বনালে ইমান এটা সোৱাদ নহয় বাৰু। আমি খৰিতে বনাইছোঁ সেইকাৰণে। ধুনীয়া পৰিৱেশ। ইফালে লখিমপুৰ পুখুৰীৰ পাৰতে আমি বনভোজ খাইছোঁ আজি। সেনেকৈ আৰু তাতকৈ আহিব মন গ'ল, আমি গোটেইকেইটা লগ হৈ পেলাই এনেকৈ তেজডাল হাঁহ দুটা লৈ আহিলোঁ, আৰু গাহৰি মাংস আছে, আৰু বাকী তেনেকৈ নাই আৰু আলু ফ্ৰাই কিবা কিবি সেনেকৈ হ'ব, পাপৰ আছে, চালাড আছে, এনেকৈ বনাই আছোঁ। এতিয়া বৰ্তমান 50% হৈছে বাৰু। মই আৰু দেখাব চেষ্টা কৰিম, সম্পূৰ্ণকৈ হ'লে মই আপোনালোকক একবাৰ দেখাম। হাঁহ মাংস আৰু ভাত, পাপৰ, তাৰপিছত ইফালে আছে নেমু টেঙা, হিৰকে খাই আছে পুৰা সৰু সুৰাকৈ এখন এটা পাৰ্টি কৰিলোঁ আজি। ধুনীয়া পৰিৱেশ চাওক, ইফালে খানা আমাৰ বনোৱা মানে ৰান্ধনি মানে আমাৰ একদম স্পেচিয়েল গেষ্ট মাতি আনিছোঁ। কওকচোন আপোনাৰ মন্তব্য কেনে লাগিলে আহি? খুবেই সুন্দৰ লাগিছে আহি। তাৰপিছত এতিয়া মনোমোহা পৰিৱেশটো দেখি দেখক। কোৱাচোন ভাইটি কেনে লাগিল আহি? মোৰ আজি ভালেই লাগিছে। বিশেষ ভাল লাগিছে এইটোৰ কাৰণে যে আমি আজি লখিমপুৰ পুখুৰীত আহি পেলাই যিটো ডাঙৰ পুখুৰী লখিমপুৰ পুখুৰী বুলি কয়, আপোনালোকে হয়তো শুনিছে বা আহি পোৱা নাই, আপোনালোকে আহক, সৌন্দৰ্যতা উপভোগ কৰক। আমি আজি খোৱাকৈ আহিছোঁ ইয়াতে, তো পুখুৰীটো চাব আহিছোঁ, খুবেই ভাল লাগিল, এইটোৱে স্পেচিয়েল আৰু। ঠিকে আছে, আমি এতিয়া মইতো খাই বৈ আজৰি হৈছোঁ। মোৰ বন্ধুবিলাকে বৰ্তমান খাই আছে ধুনীয়া কৰি। আৰু এজনক সুধিম, নাই তুমি খাব পাৰা, ক'ব পাৰা। তুমি কোৱাচোন কেনেকুৱা লাগিল খাই? ভাল লাগিল, সুন্দৰ অনুভৱ। গোটেইকেইজনৰ লগৰ মাজত প্লেনিংটো হৈ গ'ল বাৰু, আহিলোঁ ধুনীয়াকৈ খালোঁ। আৰু এনেকুৱা একেলগ হৈ খোৱাটো ভাগ্য লাগিব। আৰু আপোনালোকো আহক, পৰিৱেশৰ মানে সৌন্দৰ্য প্ৰাকৃতিক সেইটো মানে আপোনালোকে উপভোগ কৰক, আৰু ধুনীয়াকৈ এসাঁজ খাই ইয়াৰ পৰা আৰু চাই চিতি গুচি গ'লে হ'ল আৰু। ঠিকে, ময়ো সেইটোৱে ক'বৰ কাৰণে আপোনাক মই দিছোঁ বাৰু। এইটো লাষ্ট গাহৰি পিচ লগত ধুনীয়াকৈ খাই দিওঁ আৰু এজন আছে আমাৰ ছাৰ, একদম কিবা ক'ব দিছোঁ অলপ, কওক বাৰু। খালিও দেখোন শেষেই নহয়, আৰু আছে লগবিলাকে ফাং ফুং কিন্তু খানা মাৰি থাকি থয়। মই বেছি খালোঁ আৰু নাই, বেছি খাবা আৰু কি আৰু, যিখিনি আমি বনাইছোঁ খাব লাগিব, হয়নে নহয়? খাবৰ কাৰণে বনাইছোঁ, গতিকে খাই শেষ কৰিবই লাগিব, কাৰোতো নিব নোৱাৰোঁ না। গতিকে এনেই বনোৱাজনক কি বুলি ক'বা? একদম বহুত ধন্যবাদ। কেতিয়া আহিবি আৰু আহিম বাৰু, আমি ধৰ জেগাৰ পৰা আহিলোঁ। ঠিক আছে, এইফালে অলপ মাংস আমাৰ ছাৰে এতিয়া কি ক'ব? খুব ভাল লাগিল। হঠাৎ প্লেনিং হৈ গৈছে কিন্তু আমাৰ বহুত সোনকালে, তাৰমানে দিনত 9টামান বজাত প্লেনিং কৰিলোঁ, লগে পাতি হাঁহ দুজনী আনিলোঁ, আনি এনেকৈ লগক ফোন কৰি পেলাই হেৰি লগ হ'লোঁ। ভাল লাগিছে, এহাল হাঁহ খালোঁ, 5-6জনে খালোঁ, আৰু কি ক'ম আৰু বহুত তৃপ্তি পালোঁ আৰু আৰু এতিয়া আমি নিজে খেতি কৰা চাউলৰ পাত আনিছোঁ, খাই ভাল লাগিল। সেনেকুৱা আপোনালোকে আহক, ইয়াৰ সৌন্দৰ্য উপভোগ কৰক। পিছে লগ পাম পিছত আহিলে। জয় অসম।
এই কি ধুনীয়াকৈ আমাৰ বনোৱাৰ দৃশ্যটো দেখাইছোঁ আপোনালোকক। ইফালে দুটা চুকা বনাইছিলোঁ, এইটোত বনালোঁ হাঁহ বনালোঁ, এইটোত বনালোঁ গাহৰি আৰু লগতে বনালোঁ ভাত আৰু বাকী চালাড তালাড বাৰু আছেই। আমাৰ বনোৱাজনক আমি অলপমান ক'ব দিব খুজিছোঁ, কিন্তু কিবা কয় আমাৰ ছাৰে। কওকচোন কেনে লাগিল বনাই, বনোৱাৰ উপভোগটো কেনে আৰু খোৱাৰ এইটো কেনে কওকচোন। ঠিকে আছে, এতিয়া বনালোঁ মানে লগ ধৰিলে আহিলোঁ, লগতে বনালোঁ, বনাই উঠি সিহঁতকো দিলোঁ। সিহঁতৰ মানে খুবেই ভাল পাইছে বোলে খাই, ময়ো ভাল পাইছোঁ বাৰু খাই। এতিয়া বৰ্তমান এতিয়া খাই আছোঁ আৰু ইয়াৰ যোনটো প্ৰাকৃতিক যোনটো মনোমোহা দৃশ্য তাৰ উপভোগ কৰি বৰ্তমান আমি খাই আছোঁ। এতিয়া কি ক'ম আৰু, আপোনালোকে আহক, ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰক। সেইখিনিয়ে লখিমপুৰ পুখুৰীত আহক আৰু প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰক। কি ধুনীয়া এটা পৰিৱেশ চাওক, মই আপোনালোকক পৰিৱেশটো দেখাই আছোঁ। এইফালে এইখন লখিমপুৰ পুখুৰী হয়, মানে লখিমপুৰ পুখুৰীটো বহুত ডাঙৰ এটা এলেকা, মানে ইপাৰ সিপাৰ মানে মুনিব নোৱাৰি, ধৰিব নোৱাৰি, বহুত ডাঙৰ হয়। তাৰে আমি পাৰত মানে এনেকৈ এটা বনভোজ খালোঁ আজি লগৰ লগত মিলি। এটা মানে ভাল লাগিল আৰু এনেকৈ আমি লগ হ'বই নাপাওঁ, গতিকে আজি লগ হৈছোঁ লগৰ লগত আহি এনেকৈ খালোঁ। বহুত ধুনীয়া ভাল লাগিল। আহক আপোনালোকেও এনেকুৱা এটা পৰিৱেশত আপোনালোকে এসাঁজ তৃপ্তিৰে খাওঁহি। ইয়াতে ধুনীয়াকৈ ঠাই আছে, আপোনালোকে ভাত পানী বনাই মেলি ধুনীয়াকৈ খাব পাৰিবহি। আহক, এটা ধুনীয়া পৰিৱেশ। আৰু মই বেছি দীঘলীয়া নকৰোঁ, আপোনালোকক মই শেষত এইটোৱে ক'ম যে আপোনালোকে এই পৰিৱেশ দৰ্শন কৰিবলৈ আহক আৰু এনেকুৱা এটা পৰিৱেশ দৰ্শন কৰক। গতিকে মই আৰু বেছি দীঘলীয়া নকৰোঁ, শেষত মই এইখিনিয়ে ক'ম যে মোৰ ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।